হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি। আৰু আমি বৰ্তমান ভালে আছোঁ। আৰু এয়া চাওকচোন, মোৰ পেহীয়ে কেনেকৈ চানেকি নোহোৱাকৈ ফুল বাচিছে। মানে সকলোখিনি ফুল তেখেতৰ মনতে আছে, কোনো চানেকি নোচোৱাকৈ তেখেতে এইবোৰ ফুল বাচে। আৰু ইমান ধুনীয়া ধুনীয়া নগা ছাল বৈছিলে, এখন স্কাৰ্ফ মানে নগা ছাল বৈছিলে, সেয়া দেখাইছে। মই মানে চব ভিডিঅ' কৰি লৈছোঁ, ইমান ধুনীয়া লাগিছে। আৰু তেখেতে নজনা কাম একো নাই, একদম গাভৰু বয়সৰ পৰাই মানে বহুত এইবোৰ কামৰ লগত জড়িত, বহুত কাম জানে। আৰু এইযোৰ ঊলৰে হয়, আপোনাৰ মুগা ৰঙত বৈছিলে কাপোৰযোৰ। ইমানেই ধুনীয়া পাহাৰ ফুল বাচিছে, তেখেতে অকণোৱে চানেকি নেচায়, নিজৰ আন্দাজ মতে বাচি কিনি গৈ থাকে আৰু মুঠতে কিবা এটা ফুল বনি যায়। আৰু চাওকচোন, ইমান ধুনীয়াকৈ দহি বনাই লৈছে। আৰু মই অকণমান বেটিকৈয়ে মানে পিন্ধাই লৈ দেখাইছোঁ যে ইমান ধুনীয়া কাপোৰযোৰ, মানে ক'বলৈ ভাষা নাই। আমি মানে পাৰিম চকুৰে নোচোৱাকৈ চানেকি নোচোৱাকৈ ফুল বাচিবলৈ, তেখেতে কিন্তু অকণো চানেকি নেচায়। আৰু এয়া চাওকচোন, ইমান ধুনীয়া এখন স্কাৰ্ফ এম্ব্ৰইডাৰী কৰি লৈছে, খুবেই সুন্দৰ লাগিছে স্কাৰ্ফখনো। মানে বগাত কালাৰ কম্বিনেশ্যনটো ভাল লাগিছে এম্ব্ৰইডাৰী ফুলৰ। আৰু নজনা কাম যে একোৱেই নাই মোৰ পেহীৰ, মানে বিৰাট কামিয়াল মানুহ। তেখেতক এগৰাকী ডিজাইনাৰ নাম দিলেও বেয়া নহয়, আৰু বহুত ধুনীয়া ধুনীয়া কামবোৰ কৰি থাকে। আৰু এয়া দেখিছে, বৰ্ণালী পাটৰ মেখেলা, ইমান ধুনীয়াকৈ ফুল বাচিছে। এইবোৰ খুব সুন্দৰ। অকণমান দেখাই দিলোঁ, মই বোলো আপুনি বোৱা কাপোৰখিনি দেখাওঁচোন আজি মোৰ ভিডিঅ'টোত অকণমান। এয়া চাওক, কিমান ধুনীয়া ধুনীয়া মেখেলাবোৰ হৈছে, কিন্তু অকণো চানেকি নেচাই, নিজৰ আন্দাজ মতে বাচি গৈ থাকে। আৰু কিছুমান কাপোৰ দেখুওৱা নহ'ল, যিহেতু সময় কম আছিলে, মোৰ ঘৰলৈ আহিব লগা আছিলে, সেইটো কাৰণে। চকখন ৰিহা কেঁচ বাচিছে, মানে চব তেখেতৰ চকুৰ আগত মুখস্থ হৈ আছে। আৰু এইযোৰ বগা কাপোৰ বনাই লৈছে, এনেকৈ পাৰি বৈ লৈছিলে এক্সট্ৰাকৈ। আৰু এখন চাদৰ কিনি আনিছে মিটাৰ কাপোৰ, তাতে পাৰিটো লগাই লৈছে চাদৰৰ। এনেকৈ মেখেলাৰ কাৰণেও কাপোৰ কিনি আনিছিলে, তাতে লগাই লৈছে। আৰু এইবোৰ ব্লাউজ চিলাই তেখেতে এদিনত 3টাকৈ ব্লাউজ চিলাই, জানেনে, মানে কৰ্মীয়াল। আৰু সেইদিনাখন মই গৈছিলোঁ, মোৰ কাৰণে ব্লাউজ এটা লগালগ কাটি মেলি চিলাই ৰেডি কৰি পঠিয়াইছে। আৰু এইকেইখন হৈছে টঙালী বিহুৰ বাবে লগাইছিলে। মোৰ ভিডিঅ'টো দিয়া লেটেই হ'ল, বহুত দেৰি হৈ গ'ল। আৰু এয়া চব ইমান ধুনীয়া ফুলপাহ, বাৰু কেনেকৈনো চানেকি নোচোৱাকৈ বাচিছে, একদম মানে চকুত চব ভাহিয়ে আছে চাগে, খুব সুন্দৰ। আৰু বোৱাটো খুব মিহি, ফুলবিলাকো খুব ধুনীয়া মিহি। আৰু এইফালে বগা পকোৱা সূতা চাদৰ লগাই থৈছে, ইয়াতো ধুনীয়াকৈ ফুল বাচি থৈছে। আৰু এইযোৰ ৰিবন এম্ব্ৰইডাৰী কৰিছে, ইমান ধুনীয়া লাগিছে চাওকচোন। আৰু ডিজাইনাৰ বুলি এইটো কাৰণে ক'ব বিচাৰিছোঁ, কাৰণ একদম ডিজাইনাৰ লুকটো দিছে, কেনেকৈ ক'ত কি কৰিব লাগে গোটেই আইডিয়াবোৰ আছে পেহীৰ। তো এয়া চাওক, বহুত ধুনীয়া। আৰু এইফালে এখন কুৰ্চাৰে কৰা স্কাৰ্ফ হয়, চল কুৰ্চা দি কৰিছে, বিৰাটেই ধুনীয়া লাগিছে হোৱাইটত, ইমান মৰম লগা। আৰু এইবোৰতো মইতো ঢুকি নাপাওঁ, মোৰ ডিমাগেতো ঢুকি নাপায়। আৰু এইযোৰ চাওকচোন, কাপোৰযোৰ মই বেটিক পিন্ধাই অকণমান দেখালোঁ, আৰু খুবেই ধুনীয়া লাগিছে কাপোৰযোৰ। পাৰ্পিন লগাই দিছে, আৰু এইফালে ধুনীয়াকৈ কালাৰ কম্বিনেশ্যনটো ধুনীয়াকৈ মিলিছে, খুবেই ভাল লাগিছে। আৰু এইটো আগটো তেনেকৈ দি দিছে, বহুত ধুনীয়া লাগিছে, দেখি ভাল লাগি গ'লগৈ। আৰু কামবোৰ খুব সুন্দৰ মিহি। আৰু এইবোৰ যে পেহীয়ে কাপোৰ কানি চিলাই ব্লাউজ তাৰে ঘড়ী মোহাৰ বনাই থৈছে চাওকচোন। আজি ভিডিঅ'টো ইমানতে।